ক্ষমা খুজিছো, কিন্তু জনসাধাৰণে এনেকুৱা দৃশ্য দেখাটো প্ৰয়োজনীয়। আজি আপোনালোকৰ কাৰণে লৈ আহিছো ভাৰতৰ পুলিচ বিভাগৰ সেই সকলো কৰ্মকৰ্তাক লৈ যিসকলে মদৰ লগতে নিজৰ সন্মানো শেষ কৰি পেলাইছিল। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যাতে দেশৰ লাখ লাখ সন্মানীয় পুলিচক আঙুলি নেদেখুৱাব। মদ পৃথিৱীৰ চবতকৈ বেয়া বস্তু। লগতে ভাৰত চৰকাৰে এইটোও কয় যে মদ পান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। তামিলনাডুত এটা ভাইৰেল হোৱা ভিডিঅ'। এজনী মহিলা পুলিচক দেখা যায় নিচা হৈ থকাৰ অৱস্থাত। এই পুলিচজনীৰ লগত এজন মানুহৰ আৱাজো শুনা যায়, যোনজনে ভিডিঅ' ৰেকৰ্ডিং কৰিছিল। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এই পুলিচগৰাকীক ছাছপেণ্ড কৰা হয়। ৰামলাল চৰুচ এইজনো হৈছে আমাৰ এই ভাৰত দেশৰ সন্মানীয় পুলিচ। শুবলৈ যেতিয়া ক'তো জেগা পোৱা নাছিল, তেতিয়া সন্মানীয় পুলিচজনে ৰাস্তাতে হোৱা উচিত বুলি ভাবিছিল। এই ভিডিঅ'টো উত্তৰ প্ৰদেশৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত এই পুলিচজনক ছাছপেণ্ড কৰা হয়। টোপনি চবৰে আহে, ইয়াত কোনো বেয়া কথা নহয়। এতিয়া এই পুলিচজনকে চাউটিৰ সময়ত শুবলৈ মন গৈছিল, তেতিয়াই হঠাৎ এই পুলিচজন পৰি যায়। ইজন পুলিচক চাওক, একদম নিচাত মাতাল হৈ ৰাস্তাতে শুই পৰে। কোৱা হয় যে মদত এটা বেলেগ শক্তি আছে, যিটো খালে এনাৰ্জি পোৱা যায় গাত। এনেকুৱা অদ্ভুত শক্তি মহাশয়জনৰো আহি যায়। এইবাৰ ইউপিত থকা এই দুজন পুলিচক চাওক, কেনেকৈ ৰাস্তাত ৰখি গাড়ীৰ ওপৰত মদ পান কৰি আছিল। এইবাৰ দিল্লীত ঘটা এটা ঘটনা চাওক। যেতিয়া এজন পুলিচ মদ খাই মেট্ৰত উঠে, যেতিয়া তেওঁ নামিবলৈ জেগা পোৱা নাছিল, তেতিয়া এই পুলিচজনক এজন যাত্ৰীয়ে কয়, আপুনি ভুল দিশে গৈছে, গেট দ্বিতীয় ডিগ্ৰী খুলিব। তাৰ পিছত যি হৈছিল সেইটো ঘটনাই ইউনিফৰ্মকো বদনাম কৰি দিছিল। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এই পুলিচজনক ছাছপেণ্ড কৰি দিয়া হয়। এতিয়া আপোনালোকক দেখুৱাম আমাৰ এই দেশত থকা লাখ লাখ পুলিচ অফিচাৰৰ ভিতৰত এনেকুৱা এজন পুলিচ অফিচাৰ যিজনে নিজৰ জীৱনৰ কথা নাভাবি স্কুলৰ 4খন ল'ৰা ছোৱালীৰ জীৱন বচাইছিল। কাৰণ তেওঁ নিজৰ হাতত 10 কিলো ওজনৰ এটা বোমা লৈ দৌৰি থাকে, যাতে ল'ৰা ছোৱালীবোৰৰ একো নহয়। 1 কিলোমিটাৰ দূৰত বোমাটো নি তেওঁ নৰ্দমাত ওচৰত পেলাই দিছিল। তাৰপিছত সেনা জোৱান আহি বোমটোক ডিফিউজ কৰিছিল। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত, আৰু এটা কমেণ্ট কৰিব। আৰু আপুনি যদি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে আমাৰ চেনেলটো, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।